হাই মই হিতালীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ হিতালীৰ পৃষ্ঠাৰ অন্য এটা খণ্ডলৈ। ভালে আছে নিশ্চয়? মই কিন্তু বৰ ভালে নাই। মোৰ মাতটো শুনি নিশ্চয়কৈ ধৰিব পাৰিছেই। কথা কোৱাত অলপ অসুবিধা পাইছোঁ, তথাপি আহিছোঁ আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ'লৈ আপোনালোকক আমোদ দিবলৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাব আৰু মোক উৎসাহিত কৰিব। ভিডিঅ'টি চাই উঠি লাইক কৰিব, কমেণ্ট কৰিব। যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব। আজি মই মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক মোৰ বাৰীত থকা এজোপা গছৰ পাতৰ বিষয়ে জনাম। মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে দেখিবলৈ পাব সেই গছজোপাৰ পাতবিলাক, পাতৰ পৰানো আমাৰ কি উপকাৰ হৈছে, আমাৰ পৰিয়ালটোৰ আমি কেনেদৰে উপকৃত হৈছোঁ সেই গছজোপাৰ পাতৰ পৰা, তাকে আপোনালোকক কিছু কথা অৱগত কৰিম। আপোনালোকে কিন্তু ভিডিঅ'টি চাব, লাইক কৰিব, কমেণ্ট কৰিব, মই উৎসাহিত হ'ম। মই কথা কৈ ভাল পাওঁ, ভিডিঅ' বনাই ভাল পাওঁ। অনাগত দিনত আপোনালোকৰ মাজলৈ বিভিন্ন ধৰণৰ ভিডিঅ' আগবঢ়াই দিয়াৰ মোৰ পৰিকল্পনা আছে। বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকৰ বাবে আপলোড কৰি থাকিম। আপোনালোকে মোক উৎসাহিত কৰি থাকিব, মই বনোৱা ভিডিঅ'বোৰ চাব। অলপ অসুবিধা পাইছোঁ কথা ক'বলৈ, তথাপি কৈছোঁ মই কথা কৈ ভাল পোৱা ছোৱালী। ছোৱালী নহয় দেই, বোৱাৰী, ভুল হৈছিল। মই কথা কৈ ভাল পোৱা মানুহ, গতিকে কথা কৈ গৈ আছোঁ। যদিও মোৰ মাতটো ভালদৰে ওলোৱাই নাই, তথাপিতো মই কথা কৈছোঁ। মই ভিডিঅ' বনাবলৈ আগবাঢ়ি আহিছোঁ। এতিয়া মই এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিম। এইবাৰ আপোনালোকক তেতিয়াহ'লে মই ভিডিঅ'টিৰ মাজলৈ লৈ যাওঁ। কৈছিলোঁ মোৰ বাৰীত থকা এজোপা গছৰ পাতৰ সৈতে পৰিচয় কৰাই দিম। আপোনালোকৰ অতিকৈ পৰিচিত, এয়া চাওক, এইলা নিশ্চয়কৈ চিনি পাইছে, পাণ। অসমীয়া সমাজত প্ৰতিটো মুহূৰ্তত প্ৰয়োজন হোৱা এখিলা গছৰ পাত। এতিয়া বিহুৰ সময়ত জ্যেষ্ঠজনক সেৱা কৰিবৰ বাবেও এই তামোলৰ সৈতে পাণখিলা ব্যৱহাৰ কৰি আহিছে আপোনালোকে। তদুপৰি ঘৰলৈ অতিথি আহিলেতো আৰু কথাই নাই, তামোল পাণ। এয়া ক'ৰবাত কোনোবাই যদি কিবা ভুল কৰিছে তেন্তে জ্যেষ্ঠজনৰ ওচৰত মাফ খুজিবৰ বাবেও তামোলৰ সৈতে এই পাণখিলা, এখিলা পাণ নহয় কিন্তু দেই, পাণ তামোল দি শৰাই আগবঢ়াই ক্ষমা বিচাৰে, মাফ বিচাৰে। এয়া চাওক, এই পাণৰ আগটো মোৰ অতিকৈ প্ৰিয়। আগটো ইমান ধুনীয়াকৈ আহিছে, এয়া চাওক। আহি এনেদৰে বেঁকা হৈ আকৌ এয়া ওপৰলৈ উঠি গৈছে। মই প্ৰায় আহোঁ এই ঠাইডোখৰলৈ আৰু এই আগটোৰ ওচৰত এনেদৰে ৰৈ থাকোঁহি। প্ৰায় আহোঁ, ৰৈ থাকোঁ, কিন্তু সেয়েহে হয়তো মন গ'ল আজি আপোনালোককো দেখুৱাবলৈ। এয়া পাণৰ গুণাগুণৰ বিষয়েনো মই আপোনালোকক কি ক'ম। সেই বিষয়ে অনাগত দিনত এটা নতুন ভিডিঅ' বনাম। সেই যিটো ভিডিঅ' বনাম তাতেই মই পাণৰ গুণাগুণৰ বিষয়ে ক'ম। পাণ আমাৰ জীৱনত, অসমীয়া সমাজ জীৱনৰ সৈতে কেনেদৰে অংগাংগী সম্বন্ধ আছে সেই বিষয়ে আপোনালোকক অৱগত কৰিম। আজি কিন্তু পাণৰ বিষয়ে আপোনাক সবিশেষ জনোৱাৰ পৰিৱৰ্তে মই আমাৰ বাৰীত থকা এই পাণজোপাই আমাকনো কেনেদৰে সহায় কৰি আহিছে তাকেহে জনাবৰ বাবে সামান্য খুব চুটিকৈ এটা ভিডিঅ' নিৰ্মাণ কৰিছোঁ। এই পাণজোপাই আমাক খুচুৰা পইচা দি আহিছে। বিভিন্ন সময়ত আমি পাণ বিক্ৰী কৰি আহিছোঁ আৰু এই পাণৰ পৰা যথেষ্ট আমি আৰ্থিক সকাহ পাইছোঁ, যথেষ্ট টকা উপাৰ্জন কৰিছোঁ। এই পাণজোপা বহুত আছে পাণ, এয়া চাওক, মই দেখাইছোঁ। পাণ কাষে কাষে ৱালেৰে বগাই আহি এয়া বেলকনিত পাণ বহুত আছে। মই কেৱল ওপৰত থকা পাণৰ অংশহে মই আপোনালোকক দেখুৱাইছোঁ। তলৰ পৰা শিপাটো য'ত আছে, পাণজোপাৰ শিপা